কেঁচা বাদাম ভাজি খোৱাৰ এটা সহজ পদ্ধতি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ। প্ৰথমতে দেখিছে নহয়, এটা বলত মই বাদামখিনি লৈ উতলা গৰম পানী ঢালি দিব লাগে। ঢালি পেলাই এইখিনি আধা ঘণ্টামান ৰাখিব লাগে। তাৰপাছতে চাকি পেলাই এখন টেবুলতে কাপোৰ এখন পাৰি পাতলকৈ মেলি দিব লাগে। ফেনখন চলাই দিব লাগে ওপৰত শুকাবৰ কাৰণে। কমেও 2 ঘণ্টা 3 ঘণ্টামান থ'ব লাগে দেই। এয়া দেখিছে নহয়, পাতলকৈ পানী মেলি দিব। কাপোৰখন ডাঠকৈ ল'লে ভাল হয়, পানীখিনি টোকো খাই যায়, ওপৰৰ পৰা ফেনখনো চলিব। এয়া দেখিছে নহয়, 2 ঘণ্টা 3 ঘণ্টাৰ পাছত এখন কেৰাহীতে এয়া নিমখ, এইখিনি নিমখ মোৰ এবাৰ ইউজ কৰা নিমখ দেই, সেইকাৰণে কালাৰটো এনেকুৱা দেখাইছে। একেখিনি নিমখতে আপুনি 2-3 দিন এইটো ইউজ কৰিব পাৰে। তাৰপাছতে বাদামখিনি দি দিলোঁ ধুনীয়াকৈ। বাদামখিনি দি পেলাই ভালকৈ ভাজিব লাগে অলপকৈ। ফ্লেমটো হাইয়ে ল'ব লাগে, হাই ফ্লেমতে কৰিব লাগে। কমাই দিলে বহুত টাইম লাগিব। নিমখখিনিতে আপুনি ভালকৈ এনেধৰণে ভাজি থাকক। হৈ আহিছে দেখিছেনে? কালাৰটো অকণমান চেঞ্জ হৈছে। বাছ কালাৰটো চেঞ্জ হ'লে গম পাব বাদামখিনি হৈ গৈছে। এয়া হৈয়ে গ'ল। এনেকৈ ভাজি পেলাই খাই চাবচোন। বজাৰতকৈ বহুতেই কম খৰচ পৰে, কিনি খোৱাতকৈ বহুত কম খৰচ পৰে। ভজা বাদাম নিমখ দিবই নালাগে, নিমখতে ভাজিছোঁ যিহেতু। দেখিছে নহয়, কেনেকুৱা লাগিলে বাৰু? ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।